Hello বন্ধুসকল নমস্কাৰ ওয়েলকাম টু ইউটিউব চেনেল অজিত সোণোৱাল অফিচিয়েল আপোনালোকক সকলোকে মোৰ অজিত সোণোৱাল ইউটিউব চেনেলত অজিত সোণোৱাল অফিচিয়েল ইউটিউব চেনেলত স্বাগতম জনাইছো আজি এটা বিশেষ কাৰণত ভিডিওটো বনালো আসলতে আমাৰ এই চেনেলটোত ব্লগ ভিডিও আপলোড কৰিম বুলি মই বনাইছো আৰু তাতে মাজতে এন্টাৰটেইন ভিডিও মানে দিবলৈ চেষ্টা কৰিম তো আজি ভিডিওটো অলপ মানে বেলেগ ধৰণৰ তো আপোনালোকে সকলোৱে চাব হেকলগে আৰু যি সকল মোৰ ইউটিউব ফলোৱাৰ সাবস্ক্ৰাইবাৰ আছে তেখেতসকল মানে চাব আৰু আমাৰ যি সকল ফেসবুকত আছে তেখেতসকলও চাব যদি ভিডিওটো ভাল লাগে এটা লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব মানে ভিডিওটো আজি মেইন উদ্দেশ্যটো হ'ল তো আমি অতি সোনকালে আমাৰ উজনি অসমৰ কালচাৰেল ভিডিও কালচাৰেল মানে গাঁও ঘৰৰ মানে কিছুমান দৃশ্য আসলতে পুৰাণিক দৃশ্যবিলাক হেৰাই গৈছে সেই হেৰাই যোৱা দৃশ্যবিলাকৰ লগত আমি মানে আমাৰ যিবিলাক কমেডি কন্টেন্ট কমেডি আৰু মানে ষ্টৰি এইবিলাক মানে বনাবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই অজিত সোণোৱাল কমেডি বুলি আমাৰ ইউটিউব চেনেলটো আছে সেই চেনেলটোত গৈ আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে ভিডিওবিলাক চাব পাৰিব তো বিশেষকৈ মানে আমি ঢলাৰ ডাঙৰীয়ৰ এজন আছে মানে বাণী বিকাশ মই আপোনালোকক আগত ভিডিও আপলোড কৰি আছো আৰু তেখেতৰ গানতো মই এটা অভিনয় কৰিছিলো আমাৰ ফেসবুকত মোটামুটি ৮০,০০০ মান ভিউ আহিছিলে সেই ভিডিওটোত হে লৰাজন আছে মোৰ লগত তেখেতে মানে নিজে গান লিখে নিজে গান গায় আৰু খুব সুন্দৰ গান গায় বাৰু তেখেতৰ লগত আমি কথা বতৰা চলিছে আৰু তেখেতৰ লগত আৰু এজন আছে আমি তিনজনে খুব সোনকালে আলোচনা এটা কৰা কথা আছে আৰু যেহেতু মই এই ধাননি পথাৰত আছো মই ধান মানে আমাৰ কাটি আছে আৰু আজি ধান নিবলৈ আহিলো তাতে বনাইছো ভিডিওটো ইয়াতে মোৰ মানে দুখামান ক'বলগীয়া আছে আমাৰ যি সকল আগৰ টিম মেম্বাৰ আছে আমাৰ মহিলা টিম মেম্বাৰ কিজন তেখেতসকলে যদি ভিডিওটো পায় তেখেতসকলে বেয়া নেপাব আসলতে কিয়নো আপোনালোকে মানে সময় দিব পৰা নাই যে মানে আপোনালোকে কওকচোন যে 2টা বজাত আহিলে মানুহ যদি 2টা বজাত আহে এতিয়া এনেও ঠাণ্ডা দিন 3:30 4টা বজাত আন্ধাৰে হৈ যায় 2টা বজাৰ পৰা ইমানখিনি সময়ত এটা কমেডি কন্টেন্ট বনোৱাটো মানে কিমান মাথা হ'ব লাগিব চিন্তা কৰকচোন আপোনালোকে এটো মানে কোনো পথে সম্ভৱ নহয় তথাপিতো ইমানখিনি হেডেক লৈ মই অকলে কৰি আছো কামটো কাৰণ সব মই নিজে কৰিবলগীয়া হয় ষ্টৰি হওক মানে মানুহখিনি কেনেকৈ কি কৰিব লাগিব সব মানে নিজে অকলে কৰিবলৈ 2 ঘণ্টাত এটা ভিডিও উলিয়াটো মানে বহুত মানে প্ৰবলেম হৈ যায় তো সেই গতিকেলে আমি মানে এটা টিম হৈ ভালদৰে উজনি অসমৰ যিবিলাক কালচাৰেল আছে সেইবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম কমেডি ভিডিও যোগেদি তো তেখেতসকলৰ লগত সোনকালে কথা বতৰা চলি আছে মোৰ আৰু আমি মোৰ ধানখিনি শেষ হৈ লোৱাৰ পিছতে মানে চেষ্টা কৰিম যে আমি সেই কন্টেন্টটো মানে ৰেগুলাৰলি কৰিবলৈ যদি ইচ্ছুক কোনোবা আছে সময় দিব পাৰিব লাগিব তেখেতসকলক মোৰ কমেন্ট বক্সত কমেন্ট এটা কৰিব বুলি অনুৰোধ জনাইছো যেহেতু যদি কৰিব বিচাৰে আমাৰ লগত কাম প্ৰথম আমি এক মাহ দিন আমি মানে আপোনালোকৰ খোৱা বোৱাটো অলপমান নিজে যোগাৰ কৰি ল'ব লাগিব কিয়নো 1 মাহ হোৱাৰ পিছতে আমি মানে যেটো আৰ্নিং হয় হেতু দিব পাৰিম তো তাৰ আগতে মানে ধক যদি 10 জন আহি যায় 10 জনটো আমি সম্ভালাটো মুশকিল হৈ যাব তো হে গতিকে কৈছো মানে পাৰিলে আপোনালোকে 1 মাহৰ কাৰণে নিজে যোগাযোগ খোৱা সুবিধাটো কৰি ল'ব নেক্সট মাহৰ পৰা খোৱা বোৱা আৰু মানে পেমেন্ট পাতি বিলাক দিবলৈ চেষ্টা কৰিম মানে মাহেকৰ সিস্টেমত মাহেকত আপোনালোকৰ 10,000 পৰা ষ্টাৰ্টিং কৰিম কাম মানে 24 ঘণ্টা নহয় কাম মানে 8 ঘণ্টা 9 ঘণ্টা দিনটো আৰু ৰাতিপুৱা খাই বৈ 8টা 9টা বজাত ওলাই গধূলি 3টা 4টা 5টা বজি যাব পাৰে তো তেনেকুৱাকে সময় দিব পৰা মানুহ যদি কোনোবা আছে তেতিয়াহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব তো ভিডিওটো আজি ইমানখিনি আছিল যদি চাই ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু পাৰিলে ভিডিওটো এটা শেয়াৰ কৰি দিব ধন্যবাদ